নমস্কাৰ ৰাইজ, মোৰ নাম কুলদীপ পাঠক। বলকচোন আজি এটা ঠাইৰ পৰা ফুৰি আহোঁ। তো ৰাইজ, সকলোৱেতো বেউলা লক্ষিন্দৰৰ কথা শুনিছে নিশ্চয়। যেতিয়া বেউলাই লক্ষিন্দৰক নদীৰে লৈ গৈ আছিল, তো তেতিয়া বোলে আমাৰ এইখিনি জেগাত মানে এটা ঠাই আছে, সেইখিনিৰ বোলে গৈছিল বোলে। তো সেইখিনি জেগাত এটা মন্দিৰ আছে আৰু খুব ধুনীয়া পৰিৱেশ। বলক আপোনালোকক এবাৰ সেইখিনি ঠাই দেখাওঁ। আৰু মোৰ লগত আজি কেমেৰামেন হিচাপে আহিছে আমাৰ সীমান্ত ভাই। আমাক এইফালে ডন বুলি জানে, ইয়াক ডন বুলি বিখ্যাত, চবে ডন বুলি মাতে। कौन है ये लोग? कहाँ से आते हैं? সীমান্ত কেনেকৈ গৈছে আজি মোৰ ভিডিঅ'ত উঠি? ভাল লাগিছে। তো ডাঙৰ এটা প্ৰব্লেম হৈ গ'ল, দেখুৱাই আছোঁ আপোনালোকক। এই আমি সীমান্ত চাইকেলখন আনিছিলোঁ, কিন্তু ডাঙৰ এটা প্ৰব্লেম দিলে। মানে ইয়াৰ চাইকেলৰ চেকটো শ্লেপ হৈ গ'ল আৰু এই বল ওলাই আহিছে, ইয়াদি বল ওলাই আহিছে। তো এতিয়া টানি টানি ঘৰলৈ বুলি যাব লাগিব। বহুত ডাঙৰ প্ৰব্লেম হৈ গ'ল। তো যিকোনো কথা নাই, বুলি হ'লেও যাম। আৰু আমি যোনখিনি ঠাইত যাম বুলি ভাবিছোঁ, সেইখিনি ঠাই অলপমান আগত আছে। মানে সেইখিনি ঠাই তালৈ বুলি যাই আছোঁ। সীমান্ত আৰু মই চাইকেলখন টানি টানি লৈ যাওঁ তালৈ। আৰু বলক যাওঁ, বলক। বেউলা লক্ষিন্দৰৰ কথাটো সকলোৱে শুনিছে ৰাইজ। যদি শুনা নাই মোক কমেণ্ট কৰিব, মই তাৰো ওপৰত এটা ভিডিঅ' বনাই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু সেইটো হৈছে আমাৰ চেঙাত থকা বেউলা লক্ষিন্দৰ বিল, আৰু তাৰে ওপৰত আছে এইখন কাঠৰ দলং। চবতকৈ দুখ লগা কথাটো গাইজ কি, মানে যেতিয়া ইয়াত বানপানী এবাৰ হৈছিল 2022ৰ বানপানীত, মানে ইয়াৰ এটা কালভাৰ আছিল, কালভাৰটো মানে পানীয়ে খহাই লৈ গ'ল। সেইবাবে মানে ইয়াত কাঠৰ এখন দলং দি দিছিল। আৰু এতিয়া মানে দলংখনৰ লাহে লাহে অৱস্থা বহুত বেয়া হৈ আছে। এইখিনিতে মানে গাড়ী চাড়ী খুব অহা যোৱা হৈ থাকে। সেইফালে গণপাৰা নামৰ এখন গাঁও আছে, তো নন ষ্টপ গাড়ী চলাচল হৈ থাকে। সেইবাবে মানে দলংখনৰ অৱস্থা বেয়া হৈ আহিছে। তো চৰকাৰৰ ফালৰ পৰা যদি কোনোবাই চাইছে, বিনম্ৰ অনুৰোধ যাতে ইয়াত এটা ভাল চাই কালভাৰটো মানে বনাই দিয়ে। সেয়ে আৰু এয়া চাওক, দলংখনৰ অৱস্থা লাহে লাহে বেয়া হৈ আহিছে গাইজ। যেতিয়া মানে বেউলাই লক্ষিন্দৰক নাৱেৰে লৈ আহিছিল নদীটো এইটো ৰাস্তাতেও বোলে এইফালেদি গৈছিল। সেইকাৰণে এইখিনি ঠাইক বেউলা লক্ষিন্দৰ বিল নামে জনা যায়। আৰু ইয়াৰ এটা খুব ধুনীয়া শিৱ মন্দিৰ আছে। সেই শিৱ মন্দিৰটো একবাৰ আপোনালোকক দেখাওঁ, ৰ'ব। ক্ষমা কৰিব ৰাইজ, বেউলাই লক্ষিন্দৰক নাৱেৰে নহয় ভেলেৰে আনিছিল, মোৰ ভুল হৈ গৈছে। আৰু এইটোৱে হ'ল ইয়াত থকা শিৱ মন্দিৰটো। পৰিৱেশটো খুব ধুনীয়া আৰু ঠাণ্ডা পৰিৱেশ। যিহেতু এতিয়া খৰালি কাল, সেইবাবে ইয়াত পানী শুকাই গৈছে। বাৰিষা কাল আহিলে ইয়াত মানে পানী উভৈ নদী হৈ যায় একেবাৰে। আজিলৈ মিনি ব্লগটো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে সিমান। বাই বাই, জয় অসম।